अबे साले तो नमस्कार बंधुসকল আপোনালোকক পুনৰ স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে মিষ্টাৰ এমজে আজি আপোনালোকৰ লগত পাতিবলৈ গৈ আছো ইণ্ডিয়ান সুপাৰষ্টিশনছ অন্ধবিশ্বাসৰ কথা এইখন দেশত এনেকুৱা কিছুমান অদ্ভুত ভয়ংকৰ অন্ধবিশ্বাস আছে যিবোৰে মানুহক ভাবিবলৈ বাধ্য কৰাই দিয়ে যে কি মই এইখন দেশত থাকিব লাগে নে মই সঁচাকৈ কৈছো এইখন দেশত যাদু মন্ত্ৰক মানুহে বহুত বিশ্বাস কৰে ইয়াৰ মানুহক লজিকতকৈ বেছি মেজিক লাগে সেই কাৰণে বাবা ইমান ফেমাস আছে তো চলো ইয়াৰ নিজৰ লজিকবোৰ খিৰিকিৰ পৰা বাহিৰত পেলোৱা আৰু আৰম্ভ কৰো আজিৰ কাৰ্যক্ৰম প্ৰথমে আহো আমাৰ নিজৰ ঘৰৰ মৰমৰ মেকুৰীজনী ওচৰলৈ এইখন দেশত না এজনী মেকুৰীও সাধাৰণ নহয় মেকুৰীবোৰক এটা বিশেষ শক্তি দিয়া হয় যদি কোলা মেকুৰীজনীয়ে তোমাৰ ৰাস্তা কাটি দিয়ে তেতিয়া তুমি যিটো কাম কৰিবলৈ গৈ আছা সেইটো কাম সফল হ'বই নোৱাৰে মানে নহয় তুমি নাযাবাই আৰু যদি তুমি একো নহয় বুলি ভাবি পাৰ হৈ গুচি গলা তেতিয়া তোমাৰ নিজৰ ভুলৰ কাৰণে কামটো সফল নহল তেতিয়া গোটেই জগৰটো সেই কোলা মেকুৰীজনীৰ গালৈ আহি যাব ভাবিলো আজি মোৰ এক্সাম আছে আৰু মই গৈ থাকোতে হাৰামি মেকুৰী এজনী আহি মোৰ ৰাস্তাটো কাটি গুচি গল মই কি এক্সাম দিব নাযাম নেকি ঝাড়ু উলুটাকৈ থলে আৰু খালি কেছি চলালে বোলে ঘৰত কাজিয়া হয় যদি তুমি খঙতে পাপাৰ গাড়ীখনৰ গ্লাছ ভাঙি দিলা ঘৰৰ টিভিটো ভাঙি দিলা তেতিয়া কাজিয়া নহয় না হ'বই নোৱাৰে কিন্তু যদি তুমি খালি কেছি চলালা তেতিয়া তোমাৰ পাপাই সকলো কাম বন এৰি ঘৰ আহিব আৰু ফলা খৰিলৈ তোমাৰ পিছত পৰি যাব এতিয়া আহো নম্বৰ সৰু ল'ৰা ছোৱালীৰ কপালত কলা ফুট দিয়া কাৰণ কোনেও যাতে বেয়া নজৰ লগাব নোৱাৰে কেঁচুৱাটোৰ ওপৰত যদি তুমি সেই কোলা ফুটটো দি তাক টেনচন ফ্ৰী হৈ খেলিবলৈ এৰি দিছা আৰু ভগৱানে নকৰক কোনোবা 50 বছৰীয়া বুঢ়া এটা আহি তোমাৰ ল'ৰাটোক মৰ্টনৰ লোভ দেখাই ভেনত বহাবলৈ তৈয়াৰী কৰি আছে তেতিয়া একো কাম নাহিব সেই কোলা ফুটটোৰ জয়ী গছৰ তলত নুশুবা ভাই সেইটো ভূতৰ শুৱা জেগা হয় যদি তুমি জয়ী গছৰ তলত ৰাতিটো শুই আছা তেতিয়া ৰাতি পুৱালৈকে তোমাৰ ৰেপ হৈ যাব ইয়াৰ আমাৰ না পূৰ্বপুৰুষসকলে আমাৰ লগত ভালকৈ খেলি গ'ল তেতিয়া যুগতে চাগে কোনোবা এজন বুদ্ধিমান মানুহে বুজি পালে যে ৰাতি গছে কাৰ্বন ডাই অক্সাইড ৰিলিজ কৰে বুলি সেই কথাটো চাগে তেওঁ সমাজৰ আগত দাঙি ধৰিলে আৰু সেই কথাটো মানুহৰ মূৰৰ ওপৰেদি পাৰ হৈ গ'ল সেই কাৰণে আজি এই বক্তৃতা দিব লগা হ'ল যে জয়ী গছৰ তলত নুশুবা ভাই সেইটো ভূতৰ শুৱা জেগা হয় নেমু জলকীয়া গুঠি দোকানৰ দৰ্জাত ওলমালে বোলে দোকানৰ লোকচান নহয় আৰে মানে এতিয়া দাম কি নেমু জলকীয়া খুধিল ল'ব লাগিব নেকি মানে এতিয়া চৰকাৰে নেমু জলকীয়াৰ দাম সবতে বঢ়াই দিছে কিন্তু যি কেইখন দোকানত নেমু জলকীয়া ওলমাই থৈছে মাত্ৰ সেই কেইখন দোকানতে দাম আগতে যি আছিলে এতিয়াও একে থাকিব সঁচাকে মানে জিতি আৰু মুমে জো আয়েগা কুছ ভি পেল লেগা কিয়া এতিয়া আহো আমাৰ পাঁচটা অন্ধবিশ্বাসৰ কাহিনীটো লৈ চলো ভাই দেখো अब मैं क्या करता हूं মই ৰাতিপুৱা শুই উঠিলো উঠিয়ে মই চক শব্দ শুনা পালো মোৰ লৰাই খালি কেছি চলাই আছে মোৰ একদমছে টিঙিসকে খংটো উঠিলে মই ফলা খৰিলৈ তাৰ পিছত পৰি গলো আৰু ধাম ধুমকে এফালৰ পৰা তাক কুবাই দিলো সি কান্দি কান্দি ওচৰৰ মানুহবোৰৰ ঘৰলৈ গ'ল তাৰ কপালত কোলা ফুট নাছিলে মানুহবোৰে তাক বেয়া নজৰ লগাই দিলে সি আকৌ ঘৰলৈ আহি আছিল তেতিয়াই তাৰ কিডনেপ হৈ গ'ল কিডনেপ কৰা গিটাৰ ফোন আহিলে সিহঁতে 10 লাখ টকাৰ ডিমাণ্ড কৰিলে মই 10 লাখ টকা যেনে তেনে যোগাৰ কৰিলো আৰু গাড়ীত বহি ওলাই গলো ৰাস্তাৰ মাজতে কোলা মেকুৰী এজনীয়ে মোৰ ৰাস্তা কাটি গ'ল আৰু মই আহি দোকান পাই গলো মাত্ৰ মোৰ দোকানতে নেমু জলকীয়া ওলমাই থোৱা নাছিলো মোৰ বেপাৰত বহুত লোকচান হৈ গ'ল মই দুখীয়া হৈ গলো মই ৰাস্তাত আহি গলো আৰু তেতিয়াই ৰাতি হৈ গ'ল মই ৰাতি গছৰ তলত শুব লগা হ'ল আৰু গছজোপাও আছিলে জৈ গছ ৰাতি ভূতে মোক পিছফালৰ পৰা লৈ পেলালে আৰু ৰাতি পুৱাৰ লগে লগে মোৰ কাম তমাম बस আজিলৈ হ'ব বহুত জ্ঞান পেল দিয়া নাই ৰবা 1 মিনিট যদি তুমি ভিডিওটো লাইক মাৰা ন মই সঁচাকৈ কৈছো মই পাৰ্সোনেলকে গৈ তোমাৰ কপালত কোলা ফুট লগাম আৰু যদি তুমি প্ৰথম আহিছা আমাৰ চেনেললৈ কি চাই আছা সাবস্ক্ৰাইব কৰা আৰু ময়ো গৈ থাকো মোৰ খৰি ফালিব লগা আছে বাই মোহন তোক কলা কিমান ক'ব লাগে জয়ী গছৰ তলত নুশুবি বুলি এ টনিক কছলা থাম লাছৰে वाजव की